ইয়াতে গোটেইখিনি মানুহ আমি একত্ৰিত হৈছোঁ, জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো অসমীয়া আমি একত্ৰিত হৈছোঁ আৰু একত্ৰিত হৈ আমি মেঘালয়ক সকিয়নি প্ৰদান কৰিব বিচাৰিছোঁ যে আমাৰ লগত জুইৰ লগত খেলানি খেলিব, আমি সহজ সৰল বুলিয়ে আমাকে মাৰিব, আমাৰ গাড়ী মটৰ ভাঙিব, আমাৰ মানুহক আহত কৰিব আৰু আমি কি চাই থাকিম নেকি? আমি এটা সীমালৈকে চাই থাকিম, পুনৰবাৰ কৈছোঁ। তাৰ পাছত কিন্তু আক্ৰমণ যদি হৈছে প্ৰত্যাক্ৰমণ হ'ব। চৰকাৰে আমি বিচাৰোঁ খুব অনতিবিলম্বে বিষয়টো আলোচনা কৰক, কাৰণ বিষয়টো বেছি স্পৰ্শকাতৰ হৈ গৈ আছে আৰু দেৰি কৰিব নালাগে। আমি চৰকাৰে দেৰি কৰাটো লৈ পেলাই আমি সঁচাকৈ বেয়া পাইছোঁ আৰু বিষয়টো লৈ তেওঁলোকে সোনকালে এটা আলোচনাৰ মজিয়াত বহক, দুয়োখন চৰকাৰৰ মাজত এটা আলোচনাত বহক আৰু আহি থকা দিনত অসমীয়া ব্যক্তিসকলক আশ্বস্ত কৰক যাতে ন্যায়বাৰে অসম, অৰুণাচল, মেঘালয়, ত্ৰিপুৰা যিকোনো জেগাত যাতে মিজোৰামত যাতে কেতিয়া কোনো কাৰণ নিৰাপত্তাহীনতা যাতে থাকিব নালাগে। বিন আছিল দিনা অসম আহিছে, বিভিন্ন দল সংগঠন আহিছে আৰু এই প্ৰতিবাদ চলি থাকিব নিৰন্তৰে যেতিয়ালৈকে ইয়াৰ শুদ্ধ উত্তৰ আমাক দুয়োখন চৰকাৰে নিদিয়ে। জয় অসম, জয় অসম। চাওক, বছৰৰ পিছত বছৰ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ থাকে। যদিও বা কিছুমান ঘটনাই সামাজিক মাধ্যমত শিৰোনাম দখল কৰে, কিন্তু এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন আমাৰ অসমীয়া মানুহখিনি হৈ আহিছে। আমাৰ চুবুৰীয়া ৰাজ্যবোৰৰে যদিও বা আমাক মনেৰে ভাল পোৱাটো দেখায়, তেওঁলোকে কিন্তু মনে প্ৰাণে আমাক ভাল নাপায়, এই কথাটো স্পষ্ট হৈ পৰিছে। শেহতীয়াভাৱে আমি দেখিছোঁ আজি কেইদিনমান পূৰ্বে অৰুণাচলতো আমাৰ অসমীয়া মানুহক অৰুণাচলী দুৰ্বৃত্তত থকা সৰকা কৰিছিল। এতিয়া খাচী ষ্টুডেণ্ট ইউনিয়নে যোৱা পৰহি গণতান্ত্ৰিক প্ৰতিবাদৰ নাম লৈ তেওঁলোকে যি ধৰণে বৰ্বৰভাৱে আমাৰ গাড়ীবোৰ ভাঙিলে, অসমৰ গাড়ীবোৰ টাৰ্গেট কৰি যেনে ধৰণে টাৰ্গেট কৰি তেওঁলোকে চূৰ্ণ বিচৰণ কৰিলে, আমাৰ কণমানি পৰ্যন্ত আহত হৈছে। আৰু তাৰ পাছত তেওঁলোকে মেঘালয় পুলিচে বা মেঘালয় যিসমূহ চৰকাৰ, মেঘালয় চৰকাৰখনে কোনো ধৰণৰ ব্যৱস্থা লোৱা আমাৰ পৰিলক্ষিত হোৱা নাই। আমি এটা কথা বুজি নাপাওঁ, অসম আৰু অৰুণাচল আৰু আমাৰ মেঘালয় এই গোটেইবোৰ ৰাজ্য আমাৰ অসমৰ পৰাই উৎপত্তি হোৱা আৰু অসমৰ পৰাই উৎপত্তি হোৱা ৰাজ্য এইবোৰ, আৰু আমাকে ৰঙা চকু দেখুৱাব, আমাৰ মানুহৰ ওপৰতে অত্যাচাৰ কৰিব, আমাৰ গাড়ীয়ে চূৰ্ণ বিচূৰ্ণ কৰিব আৰু আমি কি অসমীয়া মানুহখিনি হাতে হাত ধৰি বহি থাকিম নেকি? আমি অসমীয়া মানুহখিনি সহজ সৰল, আমি মৰমীয়াল, কিন্তু আমাৰ এই সহজ সৰল মৰমক যদি আমাৰ দুৰ্বলতা বুলি গণ্য কৰি কোনোবাই আমাৰ মূৰৰ ওপৰত উঠি তাণ্ডৱ নাচিবলৈ চেষ্টা কৰে, কিন্তু তাৰ প্ৰত্যুত্তৰ আমি অসমীয়া মানুহখিনি দিম। আজি যদি অৰ্থনৈতিকভাৱে আমি ইয়াতে অৱৰোধ কৰোঁ, আজি যদি আমি ভাবোঁ যে পেট্ৰলজাত সামগ্ৰী আমি তালৈকে যাব নিদিওঁ, আমি যদি অসমীয়া মানুহখিনি ভাবোঁ আমি কেতিয়াও মেঘালয় বৰ্জন কৰিম, আমি কেতিয়াও পৰ্যটনৰ বাবে আমি মেঘালয়লৈ নাযাওঁ, তেওঁলোকৰ মানুহখিনি কিন্তু নাখাই মৰিব লাগিব। আজি ব্যৱসায় বাণিজ্য, আজি হোমষ্টেৰ পৰা আদি কৰি আপোনাৰ হোটেলবোৰৰ পৰা আদি কৰি গোটেইবোৰ ব্যৱসায় বাণিজ্য তেওঁলোকৰ যদি আমি পৰ্যটক তালৈকে নাযাওঁ, তেওঁলোকে গোটেইবোৰ স্তব্ধ হৈ যাব। কি কাৰণতে তেওঁলোকে এই কথাটো বুজি নাপায়, এই কথাটো বুজি নাপায়, আমি বুজি এটা নুবুজা হাতত পৰিণত হৈছে। আৰু কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ, তাতে NDA চৰকাৰ কি কাৰণে ৰাজনৈতিকভাৱে আলোচনাৰ জৰিয়তে এই সীমা সমস্যা আজিলৈকে সমাধান কৰি আনিব নোৱাৰিলে? এইবোৰ ঘটনা কি কাৰণতে বছৰৰ পাছত বছৰ সংঘটিত হৈ আছে, এক নুবুজা হাতত পৰিণত হৈছে। আৰু চৰকাৰবোৰৰ সদ ইচ্ছা থাকিলে এনেকুৱা ধৰণৰ সমস্যা সহজে তেওঁলোকে সমাধান কৰিব পাৰে, কিন্তু নকৰাটো অতিকৈ দুৰ্ভাগ্যজনক কথা। আৰু এটা কথা ঠিক, অসমীয়া মানুহখিনি যদি মৰমীয়াল, কিন্তু এটা সময়লৈকে আমি ধৈৰ্যৰ সীমা ধৰি ৰাখিম, আৰু যদি ধৈৰ্যৰ কি কৰিলে আমাৰ ছিঙি যায়। আজি দেখিছে তেওঁলোকে আমাৰ ইয়াতে কোনো গাড়ী আমি এণ্ট্ৰি ল'ব দিয়া নাই, গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিছোঁ, কিন্তু এতিয়াও তেওঁলোকে শিকনি লোৱা নাই। বৰ্ণি হাতত এই মুহূৰ্ততে তেওঁলোকে গাড়ী ভাঙিছে আমাৰ। তাৰ পাছত আমি কি আশা কৰিব পাৰোঁ? এই সমস্যাটোৰ যি মুহূৰ্তলৈকে স্থায়ী সমাধান নহ'ব, আমাৰ এই গণতান্ত্ৰিক প্ৰতিবাদ অব্যাহত থাকিব। ধৰা আমাৰ এনেকুৱা সন্দেহ হৈছে যে চৰকাৰে, দুয়োখন চৰকাৰ যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ, ক'ৰবাত ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে এই পৰ্যটক চালকসকলৰ মাজত যুঁজ লগাই দিছে নেকি? চাওক, এনেকুৱা ধৰণৰ যেতিয়াই গণতান্ত্ৰিক আন্দোলন হয়, তেতিয়াই এই গণতান্ত্ৰিক আন্দোলন স্তব্ধ কৰিবলৈ এক তৃতীয় পক্ষ লাগি যায়। এই তৃতীয় পক্ষই এই এনেকুৱা ধৰণৰ গণতান্ত্ৰিক প্ৰতিবাদ তেওঁলোকে স্তব্ধ কৰি দিবলৈ বিচাৰে। কাৰণ এটা যেতিয়া সমস্যা হয়, এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত যেতিয়া আগবাঢ়ি গৈ থাকে, এটা পক্ষ সদায় লাগি থাকে, ক্ৰিয়া কৰি থাকে যে কেনেকৈ আমি এক বিকৃত ঘটনা আমি সংঘটিত কৰিব পাৰোঁ, কেনেকৈ এই ঘটনাটো আমি বেয়া পৰ্যায়লৈকে ল'ব পাৰোঁ। আৰু খিলঞ্জীয়া গোটেইখিনি অসমীয়াই একত্ৰিত হৈ বিভিন্ন দল সংগঠনৰ লগতে অসমীয়া ৰাইজে আজি যোৰাবাটত যিটো প্ৰতিবাদ কৰি আছে, সেই প্ৰতিবাদত যে এতিয়ালৈকে কোনো প্ৰশাসনৰ কোনো উচ্চপদস্থ বিষয়া আহি যে আমাৰনো আচলতে আমিনো কি বিচাৰোঁ, যে হয় এই সম্পৰ্কত কোনো ধৰণৰ অসম চৰকাৰ তথা মেঘালয় চৰকাৰৰ ফালৰ পৰা বৰ্তমানলৈকে স্পষ্টীকৰণ প্ৰকাশ কৰা নাই। গতিকে অসম চৰকাৰৰ এতিয়া নেডাৰ আহ্বায়ক হৈছে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী। গতিকে অসমৰ পাৱাৰফুল মুখ্যমন্ত্ৰী থকাৰ পিছতো হাতমণি আমি 7 ষ্টেট বুলি কৈ আছোঁ, 7 চিষ্টাৰ বুলি আমিহে কওঁ, কিন্তু আমিহে অসমৰ মানুহবিলাকে গোটেই সেই বস্তুটো হেৰি কৰি আছোঁ। কিন্তু আজি মেঘালয়ত চোন, আজি আমাৰ যি অসমীয়া খিলঞ্জীয়া যুৱকসকলে তাত আমাৰ অসমৰ পৰা টুৰিষ্ট লৈ গৈ থাকে। আজি টুৰিষ্টৰ মাৰ্কেট নহ'লে সিহঁতে চলিব নোৱাৰে।
কিন্তু তাৰ পিছতো সিহঁতে মূৰ্খহঁতে বুজি পোৱা নাই যদি অসমৰ যদি টুৰিষ্ট এই গাড়ীবিলাক যদি বন্ধ কৰি দিয়া যায় যদি তাত টুৰিষ্ট যোৱা বন্ধ কৰি দিয়া যায় তেতিয়াহ'লে সেইখিনি নাখায় নাখায় এনেই মৰিব সেই গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল আমি ভাবিছোঁ কাৰণ কেলৈ নেদা আহ্বায়ক হৈ থকাৰ পিছতো অসমৰ এতিয়া চাওক এইপিনে অৰুণাচলে আমাক এটেক কৰিব এইপিনে মেঘালয়ে আমাক এটেক কৰিব আমি মানে অসমীয়াকেইটাকে এনেকৈ মাৰ খাই থাকিবলৈ জীয়াই আছে নেকি অসমৰ প্ৰেক্ষাপটত আমি অকল অসমীয়াকেইটাই মাৰ খাই জীয়াব আছে না আজি চাওক আজি যদি তাত যদি চাওক যদি প্ৰতিবাদী কৰিছে তাতে কোনো জাতি বৰ্ণ নিৰ্বিশেষে যদি গাড়ী ভাঙিছে তাতে AS01 লক্ষ্য কৰি লৈছে সেইটো মানে কি বুজাব বিচাৰিছে সেই গতিকে মই ক'ব বিচাৰিছোঁ ইয়াৰ প্ৰতি অসমৰ দুখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ইমিডিয়েটলি বহিব লাগে আৰু এই সমস্যাটো অধিককৈ সমাধান কৰিব লাগে সেইটো আমি বিচাৰোঁ উত্তপ্ত পৰিস্থিতি হৈ আছে তথাপিও গাড়ী ভাঙা নাই আমাৰ মানুহ সংযত হৈ আছে গাড়ী ভাঙা নাই गाड़ी बैक करो गाड़ी बैक करो तुम लोग मेघालय का गाड़ी लेकर भाड़ा मारता है ML05 लेके तुम लोग भाड़ा मार रहा है তাৰপিছতো দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ গা লৰা নাই এতিয়ালৈকে চাওক কি পৰিৱেশ তাৰমানে আৰু ভয়ংকৰ পৰিৱেশ হোৱাটো বিচাৰিছে যাতে অসমৰ আৰু মেঘালয়ৰ মৌলিক সমস্যাবোৰ যাতে ঢাক খাই যায় এই সংগ্ৰামখনৰ ফলত এই সংঘাতখনৰ ফলত